ছাবস্ক্ৰাইব কৰক আখল দ্য আছামিজ কিটচেন চেনেলটো বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পাবলৈ হেল্ল' এভৰিৱান মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজি আপোনালোকৰ ওচৰলৈ কোমোৰাৰে বনোৱা মাছৰ জোলৰ এটা ৰেচিপি লৈ আহিছোঁ এতিয়া যেহেতু ঠাণ্ডাৰ দিন গতিকে কোমোৰাৰ লগত মাছ খোৱাৰ মজাই বেলেগ নহয়নে যদি জোলখন অকমান জালুকীয়া হয় তেনেহলেতো কথাই নাইকিয়া গতিকে বলকচোন আজিৰ ৰেচিপি ভিডিঅ'টোলৈ আগবাঢ়ো কোমোৰাৰ লগত মাছৰ জোল বনাবলৈ মই আগতীয়াকৈ এইখিনি বস্তু গোটাই লৈছোঁ ইয়াত লৈছোঁ এয়া কোমোৰা অলপ সৰহকৈ আৰু দুটা আলু আৰু এয়া লৈছোঁ আগতীয়াকৈ ফ্ৰাই কৰি লোৱা ৰৌ মাছ যিকোনো ধৰণৰ মাছ ল'ব পাৰে আৰু লৈছোঁ কাটি লোৱা এয়া দুটা পিঁয়াজ এয়া জালুকৰ গুড়া অলপ সৰহকৈ আৰু আদা নহৰু পেষ্ট অকণমান সৰহকৈ এইখিনি আগতীয়াকৈ গোটাই লৈছোঁ এতিয়া গেছত কেৰাহী বহাই দি কেৰাহী গৰম হোৱাত দিম মিঠাতেল অকণমান সৰহকৈ ব্যৱহাৰ কৰিছোঁ এতিয়া তেলখিনি গৰম হৈ আহিলে এতিয়া ইয়াত দিম আগতীয়াকৈ কাটি থোৱা পিঁয়াজখিনি এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব হাই ফ্লেমত আৰু এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে এতিয়া ইয়াত দিম আদা নহৰুৰ পেষ্টখিনি এয়া আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ এতিয়া আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম আদা নহৰু ভাজোতে ফ্লেমটো মিডিয়াম কৰি ল'লোঁ এয়া আদা নহৰুখিনি ভাজি হৈ গ'ল এতিয়া ইয়াত দিব লাগিব হালধি এয়া জোখমতে হালধি দিলোঁ এতিয়া এবাৰ লৰাই দিম পুনৰ দিম ইয়াত নিমখ ইয়াত জোখমতে নিমখ দিলোঁ আকৌ লৰাই দিম ভালকৈ এতিয়া ইয়াত দিব লাগিব এয়া আধা চামুচ জিৰা গুড়ি আৰু দিম এয়া মিট মছলা কোমোৰাৰ লগত মাছ বনালে মিট মছলা দিলে টেষ্টটো ভাল হয় সেইকাৰণে মিট মছলা অলপ ব্যৱহাৰ কৰিছোঁ এতিয়া আটাইখিনি ভালকৈ লৰাই দিছোঁ এতিয়া ইয়াত দিব লাগিব আগতীয়াকৈ খুন্দি ৰখা এয়া জালুকখিনি এতিয়া আধাখিনি জালুক ব্যৱহাৰ কৰিছোঁ আৰু বাকী থকা জালুকখিনি পিছত দিব লাগিব আটাইখিনি ভালকৈ লৰাই দিছোঁ কোমোৰাৰ জোলখন অলপ জালুকীয়া হ'লে খাবলৈ বেছি ভাল লাগে ঠাণ্ডাৰ দিনত এতিয়া ইয়াত কোমোৰা আৰু আলুখিনি দি দিম অলপ দি পেলাই লৰাই লৈছোঁ নহ'লে পিঁয়াজখিনি জ্বলি যাবগৈ পাৰে এতিয়া পুনৰ বাকীখিনি দি দিম এতিয়া আটাইখিনি ভালকৈ মিহলাই লৰাই দিম কোমোৰা আৰু আলুখিনি দিয়াৰ পিছত ফ্লেমটো হাই কৰি ৰাখিম প্ৰথম 3-4 মিনিটমান সময় তাৰপিছত মিডিয়াম কৰি দিব লাগিব আৰু এয়া লৰাই হৈ গ'ল এতিয়া ঢাকোন লগাই দিম 3-4 মিনিটমানৰ কাৰণে আৰু এয়া 3-4 মিনিটমানৰ পিছত ঢাকোন উদঙাই লৰাবলৈ লৈছোঁ এয়া হাই ফ্লেমত 3-4 মিনিটমান সময় ঢাকোন লগাই সিজিবলৈ দিছিলোঁ এতিয়া পুনৰ লৰাই পেলাই ঢাকোন লগাই ফ্লেমটো মিডিয়াম কৰি দিব লাগিব এইদৰে মিডিয়াম ফ্লেমত কোমোৰা আৰু আলুখিনি সিজাকৈ ভাজি থাকিব লাগিব খুব ধুনীয়া ৰং এটা ওলাইছে কোমোৰা আৰু আলুখিনিৰ এতিয়া লৰাই হৈ গ'ল আকৌ পুনৰ ঢাকোন লগাই দিম সিজিবলৈ এয়া আকৌ 3 মিনিটমান সময়ৰ পিছত লৰাবলৈ লৈছোঁ কোমোৰাখিনি প্ৰায় সিজি আহিছে আলুখিনি সিজিবলৈ বাৰু বাকী আছে এইদৰে মিডিয়াম ফ্লেমত ঢাকোন লগাই লগাই ভাজি থাকিব লাগিব এতিয়া যেহেতু ঠাণ্ডাৰ দিন গতিকে কোমোৰাৰ লগত মাছ খোৱাৰ আমেজেই বেলেগ এতিয়া এইখিনি ভালকৈ লৰাই দি হৈ গ'ল পুনৰ ঢাকোন লগাই দিম সিজিবলৈ এয়া আকৌ লৰাবলৈ লৈছোঁ অলপ সময়ৰ পিছত এইখিনি প্ৰায় সিজি আহিছেই কোমোৰাটো প্ৰায় সিজিলেই আলু হয়তো অকণমান বাকী থাকিব পাৰে যিহেতু আলুতকৈ কোমোৰা আগতে সিজে ভালকৈ লৰাই দিছোঁ এয়া আলু অকণমান সিজিবলৈ বাকী আছে বাৰু কিন্তু কোমোৰা সিজিছে
এতিয়া ইয়াত অকণমান পানী দিম, যিহেতু 80% সিজি গ'ল, গতিকে অকণমান পানী ছটিয়াই দিছোঁ। পানী ছটিয়াই পেলাই বাকী যিকণ সিজিব বাকী আছে সেইকণো সিজাই ল'ম, তাৰপিছতহে জোলৰ কাৰণে পানী দিম। পানীখিনি দি পেলাই আকৌ ভালকৈ লৰাই দিলোঁ। এতিয়া ঢাকোন লগাই দিব লাগিব। আৰু এয়া অলপ সময়ৰ পিছত পুনৰ ঢাকোন উদঙাই লৰাবলৈ লৈছোঁ। এতিয়া কোমোৰা আৰু আলু সম্পূৰ্ণকৈ সিজি আহিছে। ভালকৈ এবাৰ লৰাই দিছোঁ। এই ধৰণেৰে আগতীয়াকৈ গোটেইখিনি ভালকৈ ভাজি ল'ব লাগে। এতিয়া যিখিনি জালুক বাকী আছিলে সেই জালুকখিনিও দি দিছোঁ। সম্পূৰ্ণকৈ সিজাৰ পিছত বাকী থকা জালুকখিনি দি দিব লাগে। পুনৰ এতিয়া অকণমান সময়ৰ কাৰণে ঢাকোন লগাই দিম। এতিয়া আকৌ লৰাবলৈ লৈছোঁ। যিহেতু জালুকখিনি দিছিলোঁ, গতিকে সেইখিনি সিজালৈ পুনৰ 3-4 মিনিটমান সময়ৰ কাৰণে ঢাকোন লগাই দিছিলোঁ। এতিয়া আমি ইয়াত পানী দিব লাগিব। আটাইখিনি এয়া ভালকৈ সিজি গ'ল, কোমোৰা ধুনীয়াকৈ গলি গৈছে, আলুও সিজি গ'ল। এনেকৈ ভালকৈ সিজি যোৱাৰ পিছত যিটো জোল হয় সেই জোলৰ কাৰণে পানীটো দিব লাগে। অলপ পানী দি এতিয়া লৰাই ল'ম। তাৰপিছত আৰু যদি পানী দৰকাৰ হয় আৰু অলপ যোগ কৰি দিব লাগে। এতিয়া মই লৰাই চালোঁ আৰু অলপ পানীৰ প্ৰয়োজন হৈছে, সেইকাৰণে আৰু অকণমান দি দিছোঁ জোলৰ কাৰণে। এবাৰতেই সৰহকৈ দি দিলে যদি বেছি হৈ যায় পানীটো তেতিয়া দিগদাৰ হয়, গতিকে অলপকৈ দি লৰাই চাই ল'ব লাগে। তাৰপিছত যিমানখিনি প্ৰয়োজন হয় সেইখিনি পানী দি দিলে হয়। এতিয়া হাই ফ্লেম কৰি দিলোঁ আৰু হাই ফ্লেমত এইখিনি উতলিব দিম ভালকৈ। আৰু এয়া 3 মিনিটমান সময় ভালকৈ উতলিলে এটা উতল অহাৰ পিছত ইয়াত মাছখিনি দি দিব লাগিব। এবাৰ লৰাই দিছোঁ মাছ দিয়াৰ আগতে। এতিয়া মাছখিনি দি দিম, যিখিনি জোলৰ কাৰণে মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ আগতীয়াকৈ, সেই মাছখিনি দি দিছোঁ। আৰু মাছৰ মূৰটোও দি দিছোঁ। জোলত মাছৰ মূৰটো দি দিলেও খাবলৈ ভাল লাগে। এতিয়া লাহেকৈ এবাৰ লৰাই দিম, নহ'লে মাছখিনি ভাঙি যাব পাৰে। সাৱধানেৰে এবাৰ লৰাই দি পুনৰ ঢাকোন লগাই আৰু এবাৰ উতলিবলৈ দিব লাগিব। মাছখিনি ভালকৈ জোলৰ ভিতৰলৈ সুমুৱাই দিছোঁ, যাতে মাছৰ টেষ্টটো জোলখিনিৰ ভিতৰত সোমাই যায়। এতিয়া পুনৰ ঢাকোন লগাই দিম, হাই ফ্লেমতে থাকিবলৈ দিম। আৰু এয়া ভালকৈ এবাৰ উতল অহাৰ পিছত ঢাকোন উদঙাই পুনৰ লৰাবলৈ লৈছোঁ মানে এইবাৰ হৈ গৈছে কোমোৰা আৰু মাছৰ জোলখিনি। বেছিকৈ উতলিবলৈ দিলে মাছখিনি ভাঙি যাব পাৰে, সেইকাৰণে এবাৰ উতলিবলৈ দিলেই হয়। আৰু এয়া জোলখিনিও ডাঠ হৈ আহিলে আৰু উতলিবলৈ নিদিওঁ। এতিয়া গেছ অফ কৰি দিম। আৰু এয়া গেছ অফ কৰি দিলোঁ। ধুনীয়া হৈছে ৰংটো। আৰু এয়া কোমোৰা আৰু মাছৰ জোল খাবলৈ ৰেডি হৈ গ'ল। এই ধৰণেৰে কোমোৰা আৰু মাছ বনালে খাবলৈ বহুত সোৱাদ লগা হয়। জোলখন যিহেতু অলপ জালুকীয়া হয়, তাতে এতিয়া ঠাণ্ডাৰ দিন, গতিকে খাবলৈ বহুত ভাল লগা হয়। আপোনালোকে যদি এই ধৰণেৰে নাই খোৱা তেনেহ'লে এবাৰ খাই চাব, আপোনালোকেও নিশ্চয় ভাল পাব। গতিকে আজিৰ ৰেচিপিটো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন নতুন ৰেচিপিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সোনকালে পায়। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।